Hello guys, নমস্কাৰ সুপ্ৰভাত জনাইছো মোৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই এতিয়া সময় ৰাতিপুৱা 8 বাজিছে আজি উঠোতে অকমান দেৰি হ'ল মই এতিয়া উঠিয়ে মাত্ৰ ব্ৰাছ কৰিলো ব্ৰাছ কৰি ভাবিছো কাপোৰ কেইটামান ধুই লওঁ কাপোৰ কেইটা ধুই আজি আৰু এতিয়া চাহ নাখাওঁ কাপোৰবোৰ ধুই লওঁ ধুই মেলি কাম বন কৰি আজৰি কাপোৰ চাপোৰ ধুই গা ধুলো গা ধুই একাপ এতিয়া লাল চাহ খাইলো চাহ একাপ খাই লৈছো এতিয়া ৰাতিপুৱা লাল চাহ কাপ নেখালে মনটো ভালে নালাগে লাল চাহ কাপ খালেহে মনটো ভাল লাগে আজি উঠোতেতো আমাৰ বহুত দেৰি হৈ গ'ল ছোৱালীজনী স্কুল নগ'লে গা বেয়া আছিলে সেইকাৰণে 8 বাজি গ'ল আজি চাহকাপ খাই লৈছোঁ আটা অকণমান মাৰি ৰুটি দুখনমান বনাই লওঁ বুলি ভাবিছোঁ Cocok aku ya. Aku tidak begitu. Di sosial lu, di tahu. Kamu lagi ngomongin apa? Kita mulai. Oke. Mau kunci di depan apa aku mau kunci di depan Itu lagi nomor orang, itu punya apa itu? Mana boy? Mau dasar kan mungkin sana apa itu? Itu punya pada fry dulu. Kan. Jadi kalau kita pakai itu ৰুটি দুখন লৈ লৈছোঁ কণী এটা ফ্ৰাই কৰি লৈছোঁ সকলোৰে খোৱা হ'ল বাৰু এতিয়া মই খাই লওঁ কণী এটা ফ্ৰাই কৰি ল'লোঁ এতিয়া খাওঁ অকণমান চব্জি লৈ আহোঁগৈ চব্জি একো নাই কি আনোগৈ চাওঁ বজাৰৰ ফালে ওলাই যাওঁ বজাৰৰ পৰা আহিলোঁ এইমাত্ৰ আহি একো অনা নাই চাহৰ পেকেট এটা চিপছ এক পেকেট চাউল আনিলোঁ 5 কেজি তাৰপিছত পচলা একটা নেমু টেঙা কেইটামান ফুল আনিলোঁ এয়া হ'ল ৰঙালাও আগ আৰু নহৰু আৰু মাংস অকণমান আনিলোঁ চিকেন অকণমান আনিছোঁ মাংস মুৰ্গী বনাব লৈছোঁ এয়া কাটি দিছোঁ ভালকৈ কাটি দিছোঁ সৰুকৈ আৰু মছলাখিনি হেৰি কৰি দিছোঁ কাটি দিলোঁ অকণমান দিছোঁ সেইকাৰণে মাৰি দিছোঁ পিঁয়াজ জলকীয়া নহ'লে দি বনাম পিঁয়াজখিনি ৰঙা হৈছে তাৰপিছত মাংসখিনি দি দিছোঁ হালধি দিছোঁ আদা নহৰু
গুড়া কৰি দিলোঁ আদা নহৰু দি দিলোঁ কিন্তু মই সকলোখিনি কম পানী আনি দিলোঁ অকণমান দিন পিছত মছলা দিছোঁ এতিয়া এইখিনি ঢাকি দিছোঁ সেইখিনি এতিয়া ঢাকি দিলোঁ আদা নহৰু দিছিলোঁ মছলাবোৰ দিয়াই নাছিলোঁ এতিয়া অকণমান জিৰা বেছি নিদিওঁ অকণমানে দিম আমি বেছি মছলা বেছি নাখাওঁ আৰু অকণমান গৰম মছলা দিছোঁ মছলা দি এইখিনি লৰাই দিওঁ আকৌ ইয়াত পানী নিদিওঁ এনেকৈ এতিয়া লৰাই অকণমান দিলোঁ গেছটো অকণমান কমাই দিব লাগে অকণমান বেছিকৈ মচুন্দৰী চাটনি বনাম বুলি ভাবিছোঁ আৰু এয়া নগা ধনিয়া এইটো হ'ল নগা ধনিয়া আৰু এয়া মচুন্দৰী এয়া আৰু এইখিনি মিক্সিৰ বাতিটো ভৰাই দিওঁ ইয়াতে অকণমান নেমু দিম চেপি তেতিয়া ভাল লাগিব খাই কেঁচা জলকীয়া কেইটামান দিছোঁ আৰু আদা নহৰু অকণমান দিলোঁ 2 ফুট 3 ফুট এতিয়া অকণমান নিমখ দি অকণমান নেমু চেপি দিম বাছ হৈ যাব মচুন্দৰীখিনি ভৰাই দিলোঁ নগা ধনিয়া মচুন্দৰী আৰু নিমখ আদা নহৰু জলকীয়া দিছোঁ আৰু অকণমান নেমু চেপি দিওঁ আৰু অকণমান টেঙা টেঙা হ'লে ভাল লাগিব খাই আজি মোৰ দুপৰীয়াৰ থালিখন পচলা আৰু মাংস আৰু এয়া দাইল আৰু এয়া মচুন্দৰী আৰু নগা ধনিয়া চাটনি পচলা আৰু মাংস কাৰ কাৰ প্ৰিয় জনাবচোন এয়া মোৰ আজি দুপৰীয়াৰ সাজ ভাত খাই আজৰি হ'লোঁ এতিয়া 4টাই বাজিলে এতিয়া অকণমান ৰেষ্ট ল'ম তাৰপিছত এইজনী চাওক আমাৰ চুজি আজি মোৰ মন্দিৰত গৈ সেন্দুৰ পেলাই চাওকচোন কি ৰঙা হয় গোটেই ধুৱাইছোঁ তথাপিও নাই যোৱা গোটেই ৰঙা হয় গোটেই সেন্দুৰ পেলাই আসনত মন্দিৰত খুব উৎপাত কৰে তাই এইজনী আমাৰ চুজি এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ